এই ক্ৰিয়েটিভ কামবোৰ মোৰ খুবেই প্ৰিয়। তাতে আজি আকৌ দীপাৱলী, সেয়ে চাকি কেইগছি অলপ ধুনীয়া কৰি সজাওঁ বুলি ভাবিলোঁ। হাতত সময় খুবেই কম আছিল, তথাপি ভাল লগা কামটো এৰিব নোৱাৰি নহয়। এতিয়া গধূলি চাকি কেইগছি মাৰ সৈতে এয়া কলগছত লগাই দিলোঁ। এই দীপাৱলীৰ পোহৰে যেন অন্ধকাৰ নাশ কৰি সকলোৰে জীৱন পোহৰাই তোলে, তাৰেই কামনাৰে মোৰ ফালৰ পৰা সকলোলৈকে শুভ দীপাৱলী। প্ৰভু ৰামচন্দ্ৰই যেতিয়া 12 বছৰ বনবাসৰ পাছত লক্ষ্মণ সীতাৰ সৈতে অযোধ্যালৈ উভতি আহিছিল, তেতিয়া অযোধ্যাবাসীয়ে সিহঁতক আদৰিবলৈ সকলোৱে চাকি বন্তি জ্বলাইছিল আৰু তেতিয়াৰ পৰাই পোহৰৰ উৎসৱস্বৰূপে এয়া দীপাৱলী পালন কৰা হয়। এয়া আমাৰ ওচৰৰে দৃশ্য, সকলোৱে বাটত চাকি বন্তি জ্বলাই পোহৰাই তুলিছে গোটেই গাঁওখন। ইউটিউবত চাই আৰু এগছি চাকি জ্বলাওঁ বুলি ভাবিছিলোঁ। চাকিগছি দেখিবলৈ ধুনীয়া লগা হৈছিল, কিন্তু ইয়াক বেছি সময় জ্বলাই ৰাখিব নোৱাৰোঁ। আজিৰ বাবে আহিছোঁ দেই, বাই।